হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। আমি শ্বিলঙত কাৰ্বি ভৱনত আছিলোঁ। এইয়া আমাৰ ৰুম। ইয়াত দুটা ৰুম আছে, পডিক ৰুম আৰু বেডৰুম। ইয়াৰ ভাড়া হৈছে 2000। ইয়াত আমি 4জনী আছিলোঁ আৰু মামা থকা ৰুমটো হৈছে 1500 টকা। এইয়া খিৰিকী দি চাওকচোন শ্বিলঙৰ ৰাতিপুৱাৰ দৃশ্য। হয়। এতিয়া 7মান বাজিছে। এয়া হৈছে কাৰ্বি ভৱনৰ ডাইনিং ৰুম। ইয়াত এতিয়া আমি ব্ৰেকফাষ্ট কৰি তাৰ পাছত ইয়াৰ পৰা বিদায় ল'ম। আমি ব্ৰেকফাষ্ট কৰি এতিয়া শ্বিলঙৰ লাইটলুমৰ অভিমুখে গৈ আছোঁ। লাইটলুম হৈছে শ্বিলঙৰ আন এটি অতি দৰ্শনীয় মনোৰম ঠাই আৰু এই ঠাইখন হেনো শ্বিলঙৰ আটাইতকৈ ওখ ঠাই। ইউটিউবত 2-এজনৰ ভিডিঅ' দেখিছিলোঁ লাইটলুমৰ। তেতিয়াৰ পৰা মোৰ লাইটলুম চাবলৈ বহুত হেঁপাহ আছিল আৰু আজি সেই হেঁপাহ পূৰণ হ'ব। এয়া আমি এতিয়া লাইটলুমৰ অভিমুখে গৈ আছোঁ আৰু বাহিৰৰ দৃশ্য চাওকচোন, বৰ ধুনীয়া মনোৰম নহয়নে? অৱশেষত আমি পাহাৰৰ একা-বেকা বাট অতিক্ৰম কৰি আহি পালোঁ লাইটলুম। আহি পাইছোঁ আমি। আমি ইয়াত ষ্ট্ৰবেৰী কিনিলোঁ আৰু আনাৰস খাই আনফালে গৈ আছোঁ লাইটলুমৰ। আৰু চাওকচোন সকলোৱে দোকান পোহাৰ দিছে। আমি ছোৱালী মানুহ ফুলগছ দেখিলে থাকিব নোৱাৰোঁ। সেয়ে চাওক, এয়া ফুলগছৰ দোকান দেখি আমি 4জনী ৰৈ দিলোঁ আৰু সকলোৰে দাম সোধাত লাগিলোঁ। এইদৰে বহুত তললৈকে বাট বনাই থোৱা আছে। এইদৰে গৈ থাকিলে আমি বহুত তললৈকে যাব পাৰিম, কিন্তু যোৱা সময় সহজ, উঠা সময়হে কষ্ট হয়। সেয়ে অলপ দূৰ গৈয়ে আমি উভতি আহিলোঁ। আৰু এয়া চাওক, পাহাৰৰ তললৈকে বস্তু কঢ়িয়াবলৈ কিদৰে সুবিধা কৰি দিছে।
dauki langit dah menceng di muda ke. Dang bihun asise deh. Oh, nasok. Uria lagi se. Lang oh. এতিয়া আমি লেমন টি খাম এয়া লেমন টি মানে নেমুৰ চাহ বনাই আছে একাপ চাহত 20 টকা আৰু খাচী ভাষাত বিছক আৰফাও বুলি কয় চাহ খাই ছোৱালীজনীৰ লগত অলপ সময় কথা পাতিলোঁ আৰু ছোৱালীজনী দেখিবলৈ বৰ মৰম লগা আৰু হাঁহিটো বহুত মৰম লগা নহয়নে বাৰু नमस्कार कैसे बोलेगा आपका बच्चा Welcome. हाथ जोड़ कर जैसे इसे कहते हैं ना तो खुबलाई है Kublai वेलकम से नी पुदिया Rokan tu film shooting kiya tha na. Wहाँ पे. আৰু ছোৱালীজনীয়ে ৰকন 2 ফিল্ম শ্বুটিং হোৱা ঠাইখনো দেখুৱাই দিলে Naam नी पुदिया ফিণ্ডাৰ मतलब नेम अपना क्या नाम बोला ফিণ্ডাৰ इतना लंबा. इतना लंबा. आपका घर किधर है या नीचे आप मैरिड हो या सिंगल है यार शादी हो गया आपका खेत करता है वो पान. ये हिलुप White पान वो सब खेत करता है. रूम के दाम लगे फिर पे बंदे में बाहर साकर लग ना रूम दो बेडरूम है हेलो लांग में বহুত সময় তাইৰ লগত কথা পাতি তাৰ পাছত ৰকন 2 ফিল্ম শ্বুটিং হোৱা ঠাইখন ওচৰৰ পৰা চাবলৈ গ'লোঁ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই লাইটলুমত আহি মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকে এই ভিডিঅ'টি চাই কেনে পাইছে বাৰু যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব আৰু কেনে পাইছে কমেণ্ট কৰি জনাব আগলৈ আৰু নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ